फैफिनलायबाय फिन खेबसे चेनेलाव जायफोरा इन्टारेस्ट थानाय नैबे भिडिअखौ नायलांनो हागोन आङो सुंद'यैनो नैबे भिडिअखौ लानानै फिन खेबसे फैफिनबावनाय जाबाय आंना एसे गारमाया थसा जानानै दङ माने गगा मोनगासिनो थान्दाया एबार दासिमबो खारनोनो रोंला माथो ना जेन' हक भिडिअआ माबे टपिकनि सायाव जानो थांदों नोंथांमोना बयबो मिथिनो मोनखाबाय बिदिब्ला जागायलांदिनि दिनैहाय 10 फेब्रुवारि आरो जोङो बयबो मिथिनो मोनखादों आरो मिटिंआवबो थांखादों जानांगौ मानसिफोराहाय ना थ' आंसो थांनाय जायाखै आरो ना थांनो सानदोंमोन खिन्थु देहाया बारा थिग नङा आंना बेनिखायनो थांनाय जायासै आरो दा जेन' हक मोजां उपहार लानानै फैदों मामायाहाय आरो बिटिसिनि चिफ मानगोनां हाग्रामा महिलारि सारखौबो जिन्दाबाद होलांबाय बिराद इन्टारेस्टिंखा ना थ' जेन' हक आङो एसे क्लिप्सखौ होलांगोन मा उपहार लानानै फैखो मामायाहाय मोजां उपहारखौनो लानानै फैदों आरो मामाया फैयोबाथाय माने आखाइ खालि फैया जाहैदों ना थ' माबा मोनसेबाबो लानानै फैदों आरो बिटिसिसिम दा जेन' हक आं एसे क्लिप्सखौ होलांदिनि इन्टारेस्टिं आपडेट थ' समजों बोथोरजों गासैबो जाजोबलांथोंसै ना जिफोर थांखि बिथांखिफोर लादों मावनो सरकाराहाय थ' गोबां मोजां उपहार दा मोननायबो दङ आरो माखासे लामानिबो दालांनिबो बायदिसिना ना थ' लानानै फैजोबदों मामाया थ' एसे क्लिप्सखौ होलांदिनि मोनैया उनाव समजों लोगोसे गासैबो আপডেটসफोरा फैबाय थागोन थ' बिदिब्ला आङो क्लिप्सखौ होलांदिनि एसे অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে হাত খালি নাহে কিবা একটা দি যাব জানে এনে নাহে আহা মানে কিবা একটা দি যাব আমি জানো আমি খোৱা নাই নিশ্চয় ছাৰে কিবা একটা কৈ যাব ইয়াৰ পৰা কম নে তাৰ পৰা কম আগৰ পৰা ঠিক আছে খবৰ কেনেকুৱা সকলোৰে খবৰ ভাল সবৰে ঠিক আছে মই বেছি দেৰি নকওঁ কিন্তু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে ভাল খবৰ দিব লাগে ভাল কথা ক'ব লাগে মই ভাল কথা কম দুই তিনটা ঠিক আছে হাগ্ৰামা ডাঙৰীয়াই কৈছে যে মিটিঙত যদি ডাঙৰ মানুহ আহে কিবা ভাল কথা কৈ যাব লাগে মোৰ মতেদি আজি বিটিচিত হাগ্ৰামাই হৈছে আটাইতকৈ ডাঙৰ মানুহ মই তাতকৈ ডাঙৰ মানুহ নহয় কিন্তু যেহেতু মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিটিচি কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম বিটিআৰত দলং আৰু ৰাস্তা বনাবৰ কাৰণে মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলো মোৰ কমিটমেন্ট খিনিও তাত ইনক্লুড হ'ব লাগিব আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেন্ট হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেন্ট দুইটা কমিটমেন্ট পুৰা কৰিবৰ কাৰণে মই বিটিআৰক 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছো ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ ইয়াৰ লগতে বিটিচিৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰী এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগ আদি কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব বিটিচিৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব মই আজিৰ সভাত এটা কথা ক'ব খুজিছো যে বিটিআৰত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম কোনো বেংকৰ মৰ্টগেজ নালাগে কোনো কথা নালাগে মাত্ৰ হাগ্ৰামাই লিষ্ট দিব
মই 2 লাখ টকা কৰি 15,000 ল'ৰা ছোৱালীক মই আগবঢ়াম যাতে আমাৰ বিটিআৰত উন্নতি হ'ব পাৰে, ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে। শেষত মই আৰু এটা গিফ্ট দি আৰু এটা উপহাৰ দি মই সামৰণি মাৰিব খুজিছো। আমাৰ বড়োলেণ্ডৰ বহুত পেচেণ্ট চেন্নাইলৈকে যায় ট্ৰিটমেণ্টৰ কাৰণে। সেইকাৰণে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক আমি টকা দিম চেন্নাইত যাতে এটা বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰিব পাৰে। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? ঠিক আছে, তেতিয়াহ'লে মই কি ক'লো? ৰাস্তা বনাবৰ কাৰণে, দলং বনাবৰ কাৰণে কিমান টকা দিম? কিমান টকা দিম? 1,000 কোটি টকা। কিন্তু মোৰো লিষ্ট থাকিব লাগিব, ঠিক আছে? দ্বিতীয়তে বড়োলেণ্ডৰ 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকা কৈ দিম। এইটো লিষ্টত মোৰ নাথাকিলেও কথা নাই, খালি বড়োলেণ্ডৰ যুৱক যুৱতী থাকিলে হ'ব। তৃতীয়তে আৰু কি ক'লো যে বাগৰুম্বাক এইবাৰ আমি দিল্লীলৈকে লৈ যাম, পাক্কা? আৰু লাষ্টত আমি কি ক'লো যে চেন্নাইত, কলিকতাত বিটিচি গেষ্ট হাউচ আছে, দিল্লীত বিটিচি গেষ্ট হাউচ আছে, এইবাৰ চেন্নাইত আমি বিটিচি গেষ্ট হাউচ নিৰ্মাণ কৰিম। হ'ব, বহুত ধন্যবাদ। সকলো ভালে থাকক। মোৰ লগত আৰু এবাৰ ক'ব, বিটিচি জিন্দাবাদ, বিটিচি জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।